দুটা বিল্ডিং আজি উদ্বোধন কৰিলোঁ। এটা হ'ল কিবা মিটিং হল কাম ক্লাছৰুম, এটা সেইটো আমাৰ ৰুচা আণ্ডাৰত আমি সেই গ্ৰেণ্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু এটা হ'ল লাইব্ৰেৰী বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ, সেই দুটাও ৰুচাৰ আণ্ডাৰত সেইটো আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি সেইটো কণ্ট্ৰাক্টৰ যি কণ্ট্ৰাক্টৰে আমাৰ সেই কামটো কৰিছে সি আমাক অৰ্পণ কৰি দিছোঁ। আৰু সেইটো অৰ্পণ কৰাৰ কিবা সুযোগ লৈ আমি আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী উত্তম বৰা ডাঙৰীয়াক আমি আনি সেই দুটা বিল্ডিংটো আমি উদ্বোধন কৰিলোঁ। আমি উদ্বোধন কৰি সেই দুটা বিল্ডিঙত উদ্বোধন কৰি আমি বহুত সুখী, কিয়নো আমি আমাৰ কিবা আছিল লাগতিয়াল আছিল, যেনিবা মিটিং হল আমাৰ কলেজত নাছিলে। আৰু এটা হ'ল আমাৰ MA ডিগ্ৰীৰ কাৰণে ক্লাছৰুম নাছিলে, সেই ক্লাছৰুম আমি 3টা ক্লাছৰুম পাবলৈ সক্ষম হৈছোঁ। আৰু মিটিং হল যিটো নাছিল আমাৰ, আমি সদায় আমাৰ ক্লাছৰুম কেইটাক কিবা কৰি মেনেজ কৰি সেইটো মিটিং হল মিটিং পাতি আছে। এতিয়া আমি এক্সট্ৰাকৈ মিটিং হল মই একদম সুখী আৰু এটা কথা হ'ল আমাৰ লাইব্ৰেৰীটো এটা ফ্ল'ৰে আছিল, 50 আছিলে। আমাৰ কিতাপবিলাক ল'বলৈ জাগাই নাছিলে, কিন্তু আজিৰ পৰা আমি বহুত স্পেচ পালোঁ কিতাপ ৰখাৰ কাৰণে। আৰু আমি বিশেষকৈ আজিৰ এই উদ্বোধন কৰিব পাই বহুত সুখী। আমি ভাৰত চৰকাৰত ছাত্ৰ দি আমাক যে সেই গ্ৰেণ্ট দি আমাৰ যি লাগতিয়াল বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।